নমস্কাৰ আজি আপোনালোকক এটা বৰ বিশেষ আসন দেখুৱাব বিচাৰিছো এই আসনটোৰ নাম হৈছে ভুজংগাসন হঠযোগ প্ৰদীপিকাত ভুজংগাসনৰ বিষয়ে এনেকৈ কৈছে দেহাগ্নি বৰ্ধতে নিত্যম সৰ্ব যোগ বিনাশতে জাগতি ভুজৰ্গি দেৱী ভুজংগাসনম সাধনাত অৰ্থাৎ আমাৰ যিটো দেহৰ অগ্নি জঠৰাগ্নি প্ৰতিদিন বৰ্ধন হ'বলৈ আৰম্ভ কৰে আৰু আমাৰ দেহৰ সকলো ৰোগ নষ্ট হয় লগতে আমাৰ যেটো ভুজৰ্গি দেৱী মানে কুণ্ডলিনী শক্তি কথা কৈছে আমাৰ এই কুণ্ডলিনী শক্তিৰ জাগ্ৰত হয় বুলি কৈছে এই ভুজংগাসন আসনত আৰু ইয়াকে তিনি ধৰণে কৰা হয় এই তিনিটা স্থিতি এনে ধৰণৰ প্ৰথমে হৈছে কৰ্ণ হস্ত ভুজংগাসন অৰ্থাৎ আমাৰ দুই হাত কাণৰ কাষত ৰাখিব লাগিব কাণৰ কাষত ৰাখিছো বাবে ইয়াক কোৱা হয় কৰ্ণ হস্ত আৰু ভৰি পতা লগ লাগি থাকিব কিলাকটি কিটা গাত লাগি থাকিব এতিয়া কপালখন মাটিত লাগি আছে প্ৰথমে এক আমি থুতৰিটো লগালো আৰু দুই লাহে লাহে ভৰিটো ওপৰলৈ লৈ গলো নাভিলৈকে আমাৰ ডাং খাই আছে আমাৰ ভৰি লগ লাগি থাকিব উশাহ নিশাহ স্বাভাৱিক ওপৰলৈ আমি দেখিছো যিমান বাৰ ওপৰলৈ কৰিছো আৰু নামি আহোতে লাহে লাহে নামি আহিব লাগিব প্ৰথমে আমাৰ পেটটো মাটিত লাগিব তাৰ পিছত আমাৰ বুকু মাটিত লাগিব তাৰ পিছত থুতৰি তাৰ পিছত আমি কপালখন লগাই দিলো জিৰণি অৱস্থা এই স্থিতিত আমি সাধ্য অনুসাৰে আমি থাকিব লাগে যিমানখিনি সময় পাৰো আমি প্ৰথমে আমি 30 সেকেন্ডৰ পৰা ইয়াকে আমি চেষ্টা কৰিব লাগে তাৰ পিছত হৈছে বক্ৰ হস্ত ভুজংগাসন অৰ্থাৎ ইয়াতে আমাৰ হাত দুখন বেকা বেকা হৈ থাকিব ইয়াতে হাতত আমাৰ জোৰ নপৰে লাহে লাহে আকৌ আমি নামি আহিম তাৰ পিছত আহিছে কটি হস্ত ভুজংগাসন অৰ্থাৎ দুই হাত আমি কঁকালৰ কাষত ৰাখিম ইয়াতে শৰীৰটো পুৰা ডাং খাই যাব খুব লাহে লাহে নাভি মাটিত লগালো বুকু মাটিত লগালো ভুজংগাসনৰ আৰু এটা প্ৰকাৰ আছে ইয়াক কোৱা হৈছে নিৰালম্ব ভুজংগাসন ইয়াত আমি হাতৰ ওপৰত কোনো চাপৰ নিদিওঁ কোনো আলম্বন নাথাকে সেইকাৰণে ইয়াক কোৱা হয় নিৰালম্ব আমি হাত দুখন কঁকালৰ ওপৰতো ৰাখিব পাৰো নাইবা মূৰৰ ওপৰতো এনেকুৱা ডিঙি ওপৰত ৰাখি শৰীৰটো যিমান পাৰো ওপৰলৈ দাঙিব লাগে ৰিলেক্স লাহে লাহে আসন স্থিতি আহিব